ফ্ৰেণ্ডছ মই আজি অন্য টি ভিডিঅ'লৈ আপোনাৰ লগত স্বাগতম জনাইছোঁ। তো আশা কৰোঁ সকলোৱে খবৰ ভালে আছে। তো মই আজি গৈ আছোঁ হৰগৌৰীনাথ মন্দিৰ। তো বহুত ডাঙৰ মন্দিৰ হয়, ক'ত কি আছে সকলোবোৰ আপোনাৰ লগত দেখুৱাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো স্কিপ নকৰি পূৰা সম্পূৰ্ণকৈ চাই থাকক। ফাইনেলি লোকেশ্যনটো আহি পাই গৈছেহি, তো আপোনালোকক দেখুৱাম। তো ফাইনেলি পাই গ'লেহি হৰগৌৰীনাথ মন্দিৰ। তো এইটোৱে হৈছে হৰগৌৰীনাথ মন্দিৰ। এতিয়া আমি যাব লাগিব এই ৰাস্তাটো দিগি। তো মানে এইটো হৈছে প্ৰথম গেটটো। তো আগত মোৰ বন্ধুজন গৈ আছে আৰু মই পাছে পাছে গৈ আছোঁ। তো প্ৰথমতে এইফালে দিয়ে যাব লাগিব। তো মানে আমি এইফালে নাযাওঁ, এতিয়া প্ৰথমতে এইফালেদি যাব লাগিব। তো এইফালে দি আপোনালোকক বাহিৰৰ পৰিৱেশটো আগতীয়াকৈ দেখুৱাই লওঁ, তাৰপিছত ভিতৰৰ পৰিৱেশটো গোটেইখিনি বস্তু আপোনালোকক দেখুৱাম। তো প্ৰথমতে ইয়াত কি কি আছে আমি এবাৰ চাই লওঁ। তো মানে ইয়াত কি আছে এবাৰ ভিতৰত গৈ সোমাই চাই লওঁ। তো ইয়াত কিবা আছে বুলি শুনিছোঁ, কিন্তু আজিহে গম পাম যে ইয়াত কিবা আছে বুলি। তো এবাৰ সোমাই চাওঁ। তো ইয়াত দেখোন একোৱেই নাই। তো ইয়াত একোৱেই নাই। তো ইয়াৰ ভিতৰত ল'ৰা কেইটামানে গেম খেলি আছে আৰু এইটো দিগি ওলাই যাব লাগিব গেটখন। তো চাওক, ইয়াত মোৰ লগৰ কেইটাই পূৰা ফটোশ্বুট কৰি আছে। তো এইকেইটা হৈছে মোৰ লগৰ, পূৰা ফটোশ্বুট কৰি আছে। চাওক, একদম পূৰা ফটোশ্বুট কৰি আছে। আৰু এইটো এখন হৈছে বিল, মানে সোণাই, আৰু এইপিনেও ফটোশ্বুট কৰি আছে। তো পূৰা ফটোশ্বুট কৰি আছে। তো মানে এইটোৱে হৈছে হৰগৌৰীনাথ মন্দিৰ। তো এইখন হৈছে নদী। তো এইখনেই হৈছে নদী। তো এতিয়া মোৰ লগৰবিলাকক ফটোশ্বুট কৰা হৈ গৈছে। তো এতিয়া মই আপোনালোকৰ ভিতৰৰ পৰিৱেশটো দেখুৱাম বুলি ভাবিছোঁ। তো এইটো বস্তু চিমেণ্টেদি বনোৱা হৈছে, চাই লওক ভালদৰে। ভালকৈ বনোৱা হোৱা নাই বাৰু, তো বনাই আছে। ভালকৈ বনোৱা হোৱা নাই, চিমেণ্টেদি বনাইছে। তো এতিয়া আমি ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাম। তো এইটোৱে হৈছে হৰগৌৰীনাথ মন্দিৰ, চাই লওক। এইটোৱে হৰগৌৰীনাথ মন্দিৰ। তো ইয়াতে দুৰ্গা পূজা পতা হয়। আৰু সোমবাৰে ডাঙৰকৈ নাম পৰিৱৰ্তন কৰা হয়। তো আপোনালোকে পৰিৱেশটো চাই কেনেকুৱা পাইছে জনাব কমেণ্ট কৰি। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইবটো কৰি ল'ব। আৰু নতুনকৈ যদি আহিছে প্লিজ ছাবস্ক্ৰাইবটো কৰি ল'ব, তেতিয়াহে মোৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। আৰু এইটো হৈছে হৰগৌৰীনাথ মন্দিৰ। এইপিনে জিৰণি চৰা হয়, তো ইয়াতে জিৰণি ল'ব পাৰিব। তো এইটোৱে হৰগৌৰীনাথ মন্দিৰ, আৰু এইটো হৈছে মেইন মন্দিৰটো। তো আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব।